দীপাই মোৰ এটা নতুন ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাম জলকীয়াৰ চাটনি। এইখিনি পকা জলকীয়া হয়, বহুতখিনি জলকীয়া আছিলে। মই ইয়াতকৈ আধাতকৈ বেছি মই সৰিয়হ দি বনালোঁ, তাৰ ভিডিঅ' আপোনালোকে পাব। ইয়াত 30টা জলকীয়া আছে। জলকীয়াবিলাক নষ্ট হৈ যায়, সেইকাৰণে বেলেগ বেলেগ ধৰণে চাটনি বনাই থৈ দিওঁ। আৰু এইখিনি মই শুকুৱাই থৈ দিছিলোঁ। এতিয়া এই জলকীয়াখিনি মই সৰু সৰুকৈ এখন কেঁচিৰে কাটি ল'ম। এতিয়া মই এটা চচ ল'ম, তাতে এই জলকীয়াখিনি দি দিম। আৰু ইয়াতে মই অলপ পানী দিম। পানী বেছি দিব নালাগে, জলকীয়াখিনি ঠিক এনেকৈ ডুব যোৱাকৈ ইমানমান পানী দিলেই হ'ব। এতিয়া গেছটো জ্বলাই ল'ম। আৰু ইয়াতে মই এই জলকীয়াখিনি পানীটো শুহি যোৱাকৈ সিজিবলৈ দিম। পানীটো একদম নাইকিয়া হৈ যাব ইয়াতে। এতিয়া এইখিনি দেখিছে, মই গেছটো অফ কৰি দিছোঁ। আৰু এইখিনি দেখিছে একদম ইয়াত একটুপো পানী নাই, একদম পানী শুকাই গৈছে। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ থৈ দিম। জলকীয়াখিনি ঠাণ্ডা হৈছে। এতিয়া মই এটা মিক্সি জাৰ ল'ম, ইয়াতে জলকীয়াখিনি দি দিম। খুব সহজতে চাটনিটো বনাব পাৰি। মই এতিয়া প্ৰয়োজন অনুসাৰে নিমখ দিম, চেনি দিম, মই 1 চামুচ আৰু অলপ দি দিছোঁ। আৰু ইয়াত মই দিম ভিনেগাৰ। প্ৰথমে চামুচখনেৰে মই 2 চামুচ ভিনেগাৰ দিম, পিছত লাগিলে আৰু দিম। এইখিনি মই ভালকৈ পেষ্ট কৰি ল'ম আৰু আমাৰ চাটনি ৰেডি হৈ যাব। মোৰ জলকীয়াখিনি পেষ্ট কৰা হৈ গ'ল। এতিয়া মই এটা বাটিত এইখিনি উলিয়াই ল'ম। মই জলকীয়াখিনি পেষ্ট কৰোঁতে সেই একেখন চামুচেৰে আৰু 1 চামুচ মই ভিনেগাৰ দিছোঁ। খুব সহজতে হয়। আপোনালোকে যদি এনেকৈ বনোৱা নাই, বনাই থৈ দিব, বহুত দিন হ'লে খাব পাৰিব। আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।